এয়া আমি আমাৰ বনকৰ্মীসকলে যোৱাকালি সন্ধিয়া 6টা বজাৰ পৰা অভিযান চলাই ৰাতি 11টা বজালৈকে অভিযান চলালোঁ এই সোৱণশিৰি নদীত। ইয়াত আজি কেইবাদিনৰ পৰা মানে এনেকুৱা এটা আমি খবৰ পাই আছিলোঁ যে মানে দুষ্কৃতিকাৰীয়ে মানে ইয়াত জাল পাতি চৰাই ধৰি আছে বুলি। আজি আমি এইটো 11টা বজালৈকে অভিযান চলাই আমি 100 মিটাৰৰ দীঘল জাল চকন ধৰিলোঁ আৰু প্লাছ মানে তাত লাগি থকা এয়া আপুৰুগীয়া মানে দুষ্প্ৰাপ্য মানে আপোনাৰ ৰামখং চৰাই এটা লাগি আছিলে। এয়া আমি ডক্টৰ ট্ৰিটমেণ্ট কৰিলোঁ। ডক্টৰ ট্ৰিটমেণ্ট কৰি আমি এতিয়া এইটো মুকলি কৰি দিবলৈ আহিছোঁ। এয়া কোন জেগাত ধৰিছিলে কালি? আমি এইটো এই ভীমপৰা চাপৰিত ধৰিছিলোঁ। ভীমপৰা চাপৰি নদীৰ মাজত মানে এনেকুৱা তেখেতসকলে জাল পাতি থৈছিলে। আমি মেচিন নাৱেৰে গৈ কিনি এইটো গোটেই অভিযান চলালোঁ, চাই গৈ কিনি তাত পালোঁগৈ। পাই কিনি দুষ্কৃতিকাৰী তাত কিন্তু আমি যোৱা টাইমত আমাৰ মেচিনৰ আৱাজ শুনি কিনি সিহঁতে পলাই গুচি গৈছে। আৰু কোনে এই কাম কৰিছে এতিয়ালৈকে সুমূত্ৰ উলিয়াব পৰা নাই। তথাপিতো মানে আমি এটা কি বুলি কয় মানে থানাত আমি এজাহাৰ দিম, দাখিল কৰিম। গতিকে এয়া